banana guys. ভিডিওটো চাই থাকিবলৈ নাপাহৰিব। হাই এভৰিৱান, আসসালামু আলাইকুম। আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিৰ সময়ৰ পৰা। আমি ক'ৰবাত যাম কালি, চ' তাৰ কাৰণে আমি কিবা কিবি বনাই আছোঁ। এইফালে মই আপোনালোকক কি বনাই লৈ গৈ আছোঁ তাৰে প্ৰিপাৰেশ্যনখিনি দেখাম। এগলেছ কেকৰ কাৰণে মই বেটাৰটো গলি থৈছোঁ, আৰু এইটো হ'ল এগ থকা কেকটো। এইটো আমাৰ মাইনাই চাওক গলি আছে। হাই। আৰু এইফালে মোৰ বাও আহিছে কিবা কিবি বনাব, আৰু এইফালে মায়ে চাওক চিকেন কাটি লৈ আছে, এইবিলাক কাটি আছে। মই মোৰ কেকটো ইয়াতে এটা কেক ইয়াতে বহাই দিম। মৰ্ণিং সকলোকে। কালি আমি ভিডিঅ'টো আধাতে শেষ কৰিছিলোঁ। আজি এতিয়া মই ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া আমি ৰাতিপুৱা কি যা যোগাৰ কৰি আছোঁ দেখাওঁ আহক। পিঠা এতিয়া অকণমান ভাজি আছে, আৰু ইফালে আমি ৰাতিপুৱা খাবলৈ চাহ আছে। এয়া আৰু ইয়াতে এগ বইল কৰিও থৈ দিছে, আমি এগো লৈ যাম। এইফালে চিৰা অকণমান ভাজিছে, আৰু চিৰা আমি কিনিও আনিছোঁ। ইয়াতে এতিয়া খাবৰ কাৰণে দালি, এতিয়া খিচিৰি বনাইছে। খিচিৰি আমি লৈ যাম এইবিলাক কণ্টেইনাৰত, যিহেতু আমি 3জন মানুহ যাম। চ' 3টা কণ্টেইনাৰত এনেকৈ ফুল কৰি পেলাই লৈ যাম, যাতে আমি একেবাৰতে খাই শেষ কৰি দিব পাৰোঁ। আৰু ইফালে এতিয়া খাবৰ কাৰণে ভাত চিকেন বনাইছে। এতিয়া ব্লগ মই আপোনালোকক দেখাম মই কি ল'লোঁ, কি পেকিং কৰিলোঁ। ইমান বেছি লোৱা নাই, যিহেতু আমি বেছি দিনৰ কাৰণে নাযাওঁ, অনলি 1 উইক মানৰ কাৰণে যাম। চ' এইফালে ইয়াতে আছে আমাৰ কিবা কিবি এনেই ডকুমেণ্টছবিলাক আমি লৈ থৈছোঁ, বিকজ আমি কামৰ কাৰণে যাম কিবা এটা। আৰু ইফালে আমাৰ কাপোৰ, ইফালে মায়ে কিবা কিবি লৈছে, বিকজ তাতে খোৱা বনায়ো খাব পাৰি। আমি য'ত যাওঁ, আমি যাওঁৱে তাতে। চ' এইবিলাক মায়ে চিনি কিবা কিবি লৈ লৈছে। ইয়াতে চপ্পল আছে, আৰু এইবিলাকেই আৰু এইবিলাক লৈ লৈছে মায়ে। এইটো ট্ৰলি এটা হৈছে, সেইটো মোৰ বেগ। ইয়াতে মই মোৰ কছমেটিক্স আৰু এটা সৰু এনেই স্লিং বেগ টাইপৰ লৈছোঁ। ফেচ ৱাছ এণ্ড অল এভৰিথিং আছে। আৰু এইটো মাৰ বেগ, এইটো নোহোৱাকৈ মায়ে যে নাযায় মানে। ইয়াতে মোৰ পাৰ্চনেল কিবা কিবি থাকে, আৰু মানে সেইবিলাক লৈ কিনে মায়ে যাব। আৰু এইখিনি আমাৰ আজিৰ প্ৰিপাৰেশ্যন। এয়া আমি খাই মেলি পূৰা ৰেডি হৈ কিনে ওলাই আহিছোঁ। আমাৰ লগত যাবলগীয়া আন এজন মানুহ। মেৰা ব্লগ কো হাই দ। আমি আহি গুৱাহাটী পাই গ'লোঁ, আৰু অকণমান দেৰিকৈ আমি এয়াৰপৰ্টো পাই গ'লোঁ। তাৰপিছত আমি এয়া এয়াৰপৰ্টৰ ভিতৰত সোমাম আৰু চলো আজা। कौन सा वो है देखना है ना। সোমাই কিনে চাওঁ যে বিহুৰ কাৰণে বহুত ইয়াতে প্ৰিপাৰেশ্যন কৰিছে, আৰু ইয়াৰে ষ্টাফবিলাকে ধুনীয়াকৈ চেলিব্ৰেট কৰিছে। ইমান ধুনীয়াকৈ তেওঁলোকসকলে চেলিব্ৰেট কৰি আছিলে। তাতে ৰ'ব মন আছিলে, বাট আমাৰ ওচৰত টাইম নাছিলে কাৰণে আমি যাবলগীয়া হ'ল। তাৰপিছত আমাৰ এণ্ট্ৰিত ইমান টাইম লগা নাছিলে। আমি ডিজি য়াত্ৰাটো ঘৰৰ পৰাই চব ঠিক ঠাক কৰি লৈ আহিছিলোঁ। আমাৰ বৰ্ডিং পাছ আপলোড কৰি আনিছিলোঁ। তাৰপিছত এয়া আমি বৰ্ডিং পাছ এইবিলাক চব কৰি পেলাই আমি আহিলোঁ। এতিয়া আমি আমাৰ লাগেজবিলাক দি কিনে চেক কৰাই কিনে আমাৰ লাগেজৰ ৱেইট দেখি পেলাই আমি দি দিম। ये ग्रेनेड वाला का शट अप, उसमें है ही नहीं। ओ हैंडबैग होगा इसमें। हाँ ये तो हैंडबैग होगा। अपना वो दे दो। वो बैग देने के लिए उधर ही है आगे।
मैं ब्लॉगर मैं ब्लॉगर এইবিলাক চব হৈ যোৱাৰ পিছত এতিয়া আমি সোমাই আহিলোঁ আমাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছিলে তাৰপিছত ইয়াতে সোমাই আহি চাওঁ যে ইমান ভিৰ হয় ন চব মানুহ চাগে আজিয়ে যাবলগীয়া আছিলে চ' এই ভিৰৰ মাজত আমি কিবাকৈ বহাৰ কাৰণে ৱেটিং এৰিয়াত প্লেচ বিচাৰি উলিয়ালোঁ ऐसे ही कैमरा पकड़ के जाना बनाना गाइस তাৰপিছত ফ্লাইট ষ্টাৰ্ট হোৱাৰ আগতে আমি আমাৰ খোৱাখিনি খাই আহি কিনে ইয়াতে এতিয়া আমি ব'ৰ্ড কৰিবলৈ গৈ আছোঁ ব'ৰ্ড কৰাৰ সময়তো ইমান ভিৰ আছিলে লাইন পাতিবলগীয়া হৈ আছিলে আজি ইমান ভিৰ আছিলে তাৰপিছত লাইন পাতি পাতি ফাইনেলি আমি আহিয়ে গ'লোঁ ইয়াতে মানে ইমান এনেকুৱা হৈ গৈছে ন মানে আপোনাৰ আমি ইমান দূৰত যাম চ' মানে এতিয়া আমাৰ পেচেঞ্চ নাই আৰু মানে আমি জল্দি জল্দি গৈ পাব লাগে एयरपोर्ट पाई गलू तुम लोग इतना दुखरा क्यों सुन रहे हैं दुखरा वेलकम टू हैदराबाद वेलकम हैदराबादी बिरयानी खाने का समय हो गया यहाँ मिलता है असली हैदराबादी হায়দৰাবাদ পোৱাৰ পিছত আমাৰ ফ্লাইটটো অকণমান দেৰিকৈ আছিলে নেক্সট যিটো ফ্লাইট আছিলে হায়দৰাবাদ টু চেন্নাই সেইটো অকণমান দেৰিকৈ আছিলে চ' আমি বাহিৰলৈ ওলাই আহি এইবিলাক ডেক'ৰেশ্যন চালোঁ আমাৰ কিবা কিবি কিনিব আছিলে এইবিলাক কিনিও ল'লোঁ চিপছ এণ্ড অল তাৰপিছত আমি অকণমান ফুৰিলোঁ আৰু হায়দৰাবাদ আপোনাৰ এয়াৰপৰ্টটো বহুত ডাঙৰ হয় তাৰপিছত আমাৰ নেক্সট ফ্লাইট আহিয়ে গ'ল হাই এতিয়া আমি চেন্নাই এয়াৰপৰ্ট পাই গৈছোঁ এতিয়া আমি লাগেজ লৈ পেলাই আমাৰ ৰুমত শ্বিফ্ট হ'ম বাই বাই ভিডিঅ'টো আৰু যদি মই ৰুমত যোৱাও দেখাওঁ আপোনালোকক বহুত লং হৈ যাব সেইকাৰণে এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ বাই থেংক ইউ ফৰ ৱাচিং আৰু এনেকুৱা নতুন নতুন ট্ৰেভেলিং ব্লগছ আহিব আপোনালোকে প্লিজ ফ'ল' কৰিব নাপাহৰিব